সো হে গাইজ কি খবৰ আশা কৰিছোঁ সকলোৱে ভাল লৈ আহিছোঁ আপোনালোক সকলোৰে বাবে এটা ভাল খবৰ ভিডিঅ' থাম্বনেল আৰু টাইটেল পঢ়ি গম পালে আজি ভিডিঅ'টো কি হ'ব বেহাবাৰী আউটপোষ্ট বসুমতী বিউটি বাইলং অৰ্থাৎ বিউটি বাক আপোনালোকে দেখিবলৈ পাইছে কইনা সাজত আৰু আপোনালোকৰ মনত এতিয়া প্ৰশ্ন উঠিছে যে বিউটি বা দৰাজন কোন আৰু কোনেও গম নোপোৱাকৈ ঘপককৈ বিবাহবাসত আবদ্ধ হ'ল নেকি বিউটি বা গোটেই প্ৰশ্নসমূহৰ উত্তৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ আপোনালোকে যে দেখিছে বিউটি বা কইনা সাজত এয়া বাস্তৱ জীৱনত বিবাহবাসত আবদ্ধ হ'বলৈ ওলোৱা নাই বিউটি বা এয়া এটা গানৰ বাবেহে বিউটি বাক এনেদৰে দেখিবলৈ পাইছে আৰু গানটোৰ নাম হৈছে দৰা কইনা আহি আছে নতুন বছৰ আৰু নতুন সুবাস লৈ আহি আছে দৰা কইনা আপোনালোকে শুনিব পাৰিব কম দিনৰ ভিতৰতে ইউটিউবত উপলব্ধ হৈ যাব গানটোত আছে বহুতকেইজন নপুৰণি অভিনেতা অভিনেত্ৰী আৰু আপোনালোকে কম দিনৰ ভিতৰতে ইউটিউবত চাব পাৰিব দৰা কইনা আৰু কইনা সাজত বিউটি বাক কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেণ্ট ছেকশ্যনত আপোনালোকৰ মন্তব্যসমূহ দাঙি ধৰিব আজি ভিডিঅ'টো ইমানখিনি আছিল বিউটি বা অভিনয় চাই ভাল পোৱাসকলে লাইক এটা নিশ্চয় কৰি দিব অন্য এটা ভিডিঅ'ত আকৌ আপোনালোকৰ মাজলৈ আহিম কেনেকুৱা ধৰণৰ খবৰসমূহ আপোনালোকে জানিব বিচাৰে কমেণ্ট ছেকশ্যনত আপোনালোকে কমেণ্ট কৰি জনাব মই ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম